সুখী হৈ থাকিব বিচাৰা যদি নিজৰ জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই ল'বা। জগতক চাই লোৱা সিদ্ধান্তই সদায় দুখেই দিয়ে। জীৱনত বিশ্বাসঘাতকতা পোৱাটো প্ৰয়োজনীয়, কাৰণ খোজ কাঢ়িবলৈতো মা দেউতাইও শিকাই দিয়ে, কিন্তু চম্ভালিব আমি নিজেই লাগে। মৌনতাৰ এক বেলেগেই অনুভূতি আছে। গছৰ শিপাই কেতিয়াও চটফটাই নাথাকে। নিজৰ বুদ্ধিমত্তাও প্ৰয়োজনীয়, নহ'লেতো অৰ্জুন আৰু দুৰ্যোধনৰ গুৰু একেজনেই আছিল। বীজ কোনো শব্দ নোহোৱাকৈ বাঢ়ে, কিন্তু এজোপা গছ ডাঙৰ শব্দ কৰিহে পৰে। ইয়াৰ অৰ্থ একেবাৰে সহজ। বিনাশে বহুত শব্দ কৰে, কিন্তু আগলৈ যোৱাজনে মৌন হৈ থাকে। এয়াই মৌনতাৰ শক্তি। কোনোবা এজন মানুহৰ বেয়াবিলাক কোৱাটো সাধাৰণ মানুহৰ পৰিচয়, আৰু বেয়াৰ মাজৰ ভালবিলাক বিচাৰি পোৱাটো বিশেষ মানুহৰ পৰিচয়। মানুহৰ আটাইতকৈ ভাল সংগী কোন জানেনে? নিজৰ স্বাস্থ্য। যেতিয়া স্বাস্থ্যই লগ এৰি দিয়ে, তেতিয়া সকলো সম্বন্ধৰ বাবে বোজা যেন লাগিব ধৰে। ভুল নম্বৰ আৰু বেয়া দৃষ্টিভংগীৰ চশমাৰ মাজত কোনো পাৰ্থক্য নাথাকে। দুয়োটাৰে প্ৰত্যেক দৃষ্টি ধোঁৱাময়, প্ৰত্যেক ৰাস্তা বেকা বেকি আৰু প্ৰত্যেক বস্তুকে বেয়াই দেখে। দুখ আমাৰ তেতিয়া হয় যেতিয়া আমি কাৰোবাৰ কথা ভালেই চিন্তা কৰোঁ, কিন্তু সন্মুখৰজনে বেয়া বুলি ভাবিব ধৰে। জীৱনত এইটো নাভাবিবা যে তোমাতকৈ বেয়া ব্যক্তিজনে তোমাতকৈ বেছি সুখত কেনেকৈ আছে। ইয়াৰ সলনি এইটো ভাবিবা যে তোমাতকৈ ভাল ব্যক্তিজনে তোমাতকৈ বেছি দুখত কিয় আছে। জীৱনটো সহজ হৈ পৰিব। যদি মানুহে এইটো ভাবে যে তেওঁৰ দুখৰ কাৰণ কোনোবা বেলেগ মানুহ, তেতিয়াহ'লে তেওঁ কেতিয়াও সুখত থাকিব নোৱাৰে। সুখী থাকিবলৈ বিচাৰিছা যদি আজিৰ সময়ত থাকা, বৰ্তমান সময়ত। পৰিস্থিতি ভাল হওক বা বেয়া, ৰৈ নিদিবা, আগবাঢ়ি গৈ থাকা। নদী কেতিয়াও কাৰো বাবে নৰয়। এবাৰ আগলৈ গ'ল যেতিয়া ঘূৰি কেতিয়াও নাহে। য'ৰ পৰা আৰম্ভ কৰিছিল তালৈও কেতিয়াও ঘূৰি নাহে। আমাৰ জীৱনটো ঠিক তেনেদৰেই। নদীয়ে যেনেকৈ ৰাস্তাত লগ পোৱা পাথৰে তাৰ দিশ নিৰ্ণয় কৰে, আৰু কেতিয়াবা কেতিয়াবা সেই পাথৰ ফালেও নৈখন আগবাঢ়ে, কিন্তু কেতিয়াও সি ৰৈ নাথাকে। সেইবাবে জীৱনত কেতিয়াও ৰৈ নিদিবা, মাত্ৰ আগলৈ গৈ থাকা।